নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফোকাস ভিজন নিউজ অসম নৰ্থ ইষ্ট ফোকাস ভিজন নিউজৰ প্ৰতিগৰাকী দৰ্শকক মই স্বাগতম জনাই আজি লৈ আহিছোঁ শীতৰ আৰম্ভণিৰ এক নতুন অনুষ্ঠান বিয়নী মেললৈ যিহেতু এটা শীতৰ আৰম্ভ হৈছে আৰু যিহেতু আঘোণৰ পথাৰৰ ধান কাটা পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে আৰু শেষ হওঁ অৱস্থা গতিকে এতিয়া যিহেতু মই উপস্থিত আছোঁ উজনি অসমৰ চৰাইদেউ জিলাৰ অধীনৰ লাইচেং গাঁৱৰ এখন বাকৰিত মই উপস্থিত আছোঁ আৰু ইয়াতে যিহেতু বছৰজোৰা কষ্ট শ্ৰমৰ মাজেৰে যিহেতু দাৱনীসকলে ধান কাটি পেলাই কৃষি চপাবলৈ আৰম্ভ কৰিছে আৰু তাৰ প্ৰাক্ষণতেই মাঘ বিহুৰ আগে আগে আমি আৰম্ভ কৰোঁ এনেদৰে বিয়নী মেলৰ অনুষ্ঠান এতিয়া আমি জীয়ৰী বোৱাৰী গৃহিণীসকলৰ সৈতে মনৰ কথা পাতিম তেখেতসকলৰ মনৰ কথা জানিব বিচাৰিম যিবোৰ তেখেতসকলৰ মনত ঠাহ খাই থাকে মুকলিমূৰীয়াকৈ কাৰো সৈতে প্ৰকাশ কৰিব নোৱাৰে তেনেধৰণৰ কথা পাতিম কিছু আনন্দৰ উল্লাসলৈ যাম আমি ক্ৰমান্বয়ে আগবাঢ়ি যাম এগৰাকী বাইদেউ যিহেতু প্ৰথমৰ পৰা আৰম্ভ কৰিম এই পিছে আপোনাৰ ঘৰ ক'ত মোৰ লাইচেং গাঁও চৰাইদেউত এই ধান চান কাটা হ'ল নে নাই কাটি শেষ কৰিলোঁ ঘৰত কোন কোন আছে মোৰ ল'ৰাটো আৰু মানুহজন ল'ৰাটো আৰু মানুহজন আৰু আপুনি যিহেতু এইটো আমাৰ বিয়নী মেল এক ধেমেলীয়া অনুষ্ঠান আমি ধেমালি কৰিম বেয়া নাপায়তো নাপাওঁ পিছে আপোনাক সুধি মেলি বিয়া পাতিছেনে গুচি আহিছে মোৰ এই ভাল পাই বিয়া হোৱা কিমান বছৰ কৰিছিলে প্ৰেম মোৰ মনত নাই প্ৰথম লগটো ক'ত পাইছিলে প্ৰথম ক'ত লগ পাইছে মানুহজনক মোৰ ওচৰতে বিয়া হৈছে গাঁৱতে এই প্ৰথম তেখেতে প্ৰেমৰ প্ৰস্তাৱ দিছিল নে আপুনি মই সেইটো তেখেতে দিছিলে নে আপুনি দিছিলে হৈ গ'ল আৰু ভাল পাতি কেতিয়া ক'ব নোৱাৰি ক'ব লাগিব আমাৰ এই অনুষ্ঠানটোত ক'বই লাগিব তেখেতে দিছিলে নে আপুনি দিছিলে দুইটাৰ ভিতৰতে হৈছে এতিয়া সংসাৰ কেনে সুখৰ নে সংসাৰ ঠিকেই মানুহজনে গালি চালি পাৰে নেকি নাপায় ৰাজযোৰা গতিকে আন এগৰাকী বাইদেউ আছে চশমা পিন্ধি বৰ ধুনীয়াকৈ সাজি কাচি আহিছে এই ক'ত ঘৰ আপোনাৰ মোৰ দিচাংপানী লাইচেং গাঁৱত ঘৰত কোন কোন আছে ঘৰত মোৰ মানুহজন আছে নাতিনী দুজনী আৰু মোৰ ল'ৰাটো বোৱাৰী পিছে খেতি চপাবলৈ হ'ল শেষ কৰিলোঁ কিমান বিঘা ধান খেতি কৰিছিলে ধান খেতি আমাৰ কম পুৰা এই ল'ৰা বিয়া পাতিছে নেকি পাতিলে এই বোৱাৰী আছে নে নাই আছে বোৱাৰীয়ে মৰম কৰে নে নকৰে কৰে বোৱাৰীক আকৌ অকল বোৱাৰী বুলি ভাবেনে ছোৱালী বুলি মৰম ছোৱালী বুলি ভাবোঁ এতিয়া আজি এই আপুনি যে ইয়াতে আহিছে ভাত পানী কোনে বনাব ভাত বোৱাৰীজনীয়ে বনাব ভালকে বনাই নে ভালকে বনাই আকৌ আহিম আপোনাৰ সৈতে কথা পাতিম এই পিছে চাগে আপোনাৰ ঘৰৰ চোতালতে আছো নেকি আমি চোতালতে আছে আপুনি আচ্ছা এই পিছে আপোনাৰ কথাটো খবৰ লওঁ বিয়াখন সুধি মেলি হৈছিল নে মানে মনে মনে হৈছিল মোক চাই মেলি আনিছে আপোনাৰ ঘৰ ক'ত মাৰ ঘৰ মোৰ বেদবাৰী শিৱসাগৰ এই শিৱসাগৰৰ পৰা ছোৱালী ঘৰৰ পৰা প্ৰস্তাৱ দিছিল নে আগত ল'ৰাৰ ঘৰৰ পৰা ল'ৰা ঘৰ তাৰপিছত সোধা মেলা কিমান বছৰ পাছত বিয়া এমাহ ফাগুনত আহিলোঁ এক মাহত মাঘত গ'ল ফাগুনত আহিলে কাম ক্লিয়াৰ এতিয়া আপোনাৰ ল'ৰা ছোৱালী মোৰ ল'ৰা ছোৱালী নে ল'ৰা পিছে আপোনাৰ ঘৰ বাইদেউ মোৰ ঘৰ লাইচেঙতে ঘৰত কোন কোন আছে ঘৰত মোৰ ল'ৰা দুটা আৰু মই ল'ৰাটো কি পঢ়ি আছে ডাঙৰটো বিয়ে শেষ কৰি এতিয়া কম্পিউটাৰ কৰি আছে সৰুটো গোৱাত থাকে কি কৰি আছে হোটেল মেনেজমেণ্ট ঠিকে আছে বাৰু আপোনাৰ মোৰ ঘৰ লাইচেঙতে মোৰ মাৰ ঘৰ সাপেখেতি হাঁহফা গাঁও লাইচেঙলৈ বিয়া হৈছোঁ আৰু লাইচেঙলৈ বিয়া হৈছে নে লৈ লাইচেঙলৈ আনিছেহে মোক সাপেখেতিৰ পৰা মানে সুধি মেলি নে ঘটনাটো মোক চাই মেলি আনিছে চাই মেলি 18 দিনৰ ভিতৰতে বিয়া হৈছে 18 দিনৰ ভিতৰতে চাবলৈ 18 দিনৰ ডেটে ল'লে চাবলৈ গ'ল 18 দিনৰ ভিতৰত কাম ক্লিয়াৰ এতিয়া সংসাৰ কেনে সংসাৰ ঠিকে আছে মোৰ ছোৱালীজনী আছিলে বিয়া দিলোঁ ল'ৰা এটা আছে ল'ৰাটো বিয়া পাতিলোঁ বোৱাৰী আছে আৰু মানুহজনৰ বোৱাৰী ক'ৰ পৰা আনিছে বোৱাৰী দুলীয়াজানৰ পৰা আনিছোঁ বোৱাৰীয়ে মৰম কৰে নে নকৰে কৰে জোঁৱায়ে মৰম কৰে ছোৱালী ক'ত বিয়া দিলে ছোৱালী কি কয় সোণাৰী কি কয় বেঙেনাবাৰী ফালে দিলোঁ বালিজান গ্ৰাম বুলি কয় সেইডোখৰ জোঁৱায়ে কি কৰে জোঁৱাই এই ডিলাৰ এনেই সোমাই আছে আৰু বাগান চাগান আছে আৰু কথা পাতিম পিছে আপোনাৰ কওক মোৰ লাইচেং গাঁৱতে ধান কটা হ'ল একেবাৰে চাফা নে আৰু বাকী আমাৰ একেবাৰে শেষ কৰিলোঁ ভাত পানী বনাই থৈ আহিছে নে নাই ভাত বোৱাৰীজনীয়ে বনালে আপুনি গান গাইছিলে চাগে কালি এটা গাইছিলোঁ আমি যিহেতু ধাননি পথাৰত আপোনাৰ যিহেতু আমি বিহু শুনিলোঁ এতিয়া বিয়া নাম অকণমান আৰম্ভ কৰি দিওঁ নেকি ভাল লাগিব চবে ধৰিব দেই লগত ঠিক আছে তেতিয়াহ'লে আই দেউ মাকক জনোৱা
জোৰো নাহি পালেহি আদৰো গয়োলোৱা দেউ মাক জনোৱা জোৰো নাহি পালেহি আদৰো গয়োলোৱা ধূনা জ্বলোৱা সমাজ সাক্ষী কৰি শৰাই খনি হলোৱা সাক্ষীক লগত লৈ লায়া দেৱে ঐ সচি সাক্ষীক লগত লৈ তোমাৰ শাহুৰ আছে সচি সেন্দুৰ দিবলৈ শাহুৰ আছে ঐ সচি সেন্দুৰ দিবলৈ সোণৰ খাৰু আজি হীৰাৰ সেন্দুৰ কিয় ললা বাৰু অ সোণৰ খাৰু আজি হীৰাৰ সেন্দুৰ কিয় ললা বাৰু বাৰী পিছে ফালে অ সোণৰ খাৰু বাৰীৰ পিছে ফালে অ সোণৰ খাৰু জ্বলাও ৰহি অ সোণৰ খাৰু জ্বলাও ৰহি অ সোণৰ খাৰু পাতে তীৰে বীৰে কৰে অ সোণৰ খাৰু আজি হীৰাৰ সেন্দুৰ কিয় ললা বাৰু তীৰে বীৰে কৰে সোণৰ খাৰু আজি হীৰাৰ সেন্দুৰ কিয় ললা বাৰু সুন্দৰ বৰ ধুনীয়া গ্ৰন্থ আপুনি চাগে কেতিয়াবা এনেকৈ সেই মানুহজনৰ লগত কাজিয়া পেচাল লাগিলে এনেকৈ বিয়া গীত গাই তেখেতক নিচুকাই নেকি নিচুৱাও কেতিয়াবা আচ্ছা আচ্ছা পিছে বিয়া হোৱা কিমান বছৰ হ'ল মোৰ 30 বছৰ হৈ গ'ল 30 বছৰ হ'ল বিয়া হোৱা ল'ৰা দুটা মোৰ তাৰপৰা ডাঙৰতে বিয়া কৰিলে লংপটীয়া ভাতি লংপটীয়া কৰিছে নাতিনী এজনী আছে তাৰপৰা সৰু ল'ৰাটো বেংগলত থাকে তাৰপৰা এটা মানুহজন আছে অকল মানে ল'ৰা ছোৱালী নাই ছোৱালী এতিয়াহ'লে ভাবিব নোৱাৰো আৰু একো নহ'লে কিবা এটা চিন্তা কৰিলোহেঁতেন আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত ডাঙৰ পৰিয়াল মানুহজন আছে বৰজনা আছে আৰু ছোৱালী মোৰ দুজনী বাইদেউৰ ছোৱালী দুজনী ছোৱালী আছে অঁ কিমান ডাঙৰ ইয়াতে আছে এইবোৰ এইজনী ডাঙৰ
পিছত ভাত পানী কোনে বনাব আজি ভাত বনামগৈ আমি পিছে কেনেকুৱা খবৰ আপোনাৰ ঘৰতে চাহ বিয় ভালে আৰু বিয়নি মেলি যেতিয়া বিয় বুলি ক'ব লাগিব নিশ্চয় নিশ্চয় তেতিয়াহ'লে কিবা এটা হৈ যাক নেকি আপোনাৰ লাভ ষ্টৰিকে শুনো অকণমান সুধি মেলি নে ঘটনাটো কেনেকৈ ঘটিছিল ডাঙৰ দীঘল বহুত দিনৰ ঘটনা 79 বা 85 আপোনাৰ মানে 83 আন্দোলনৰ আগৰে এই নক'ব আৰু বিয়কে লগ পাব লাগিলে তেতিয়া তেতিয়া মোৰ জন্মই হোৱা নাই নহয় এই হৰি এতিয়া আপোনাৰ সুধি মেলি হৈছিল নে ঘটনাটো নে সুধি মেলি নহয় ভাল পাই আহিছোঁ আমি কেই বছৰ সেইটোৱে কৈছোঁ 79 বা 85ত আহিছোঁ আৰু এইখন ঘৰ 6 বছৰ প্ৰথম কোনে দিছিলে কাহিনীটো তেখেতে লগ পাইছিল নে নাই লগ ধৰা ধৰি ক'ত হৈছিলে স্কুলত নে কলেজত তেওঁ পৰীক্ষা দিবলৈ যাওঁতে লগ পাইছিলোঁ এতিয়া ঘটনা ঘটি গ'ল আপুনিও ডেঞ্জাৰ তেওঁ ডেঞ্জাৰ পুৰা পিছে আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত ল'ৰা 3টা তেখেত আৰু মই বোৱাৰী বোৱাৰীয়ে মৰম কৰে নে নকৰে কৰে আকৌ শাহু বুলি আকৌ অকণমান কেটেৰা জেঙেৰা কৰে নেকি এইবিলাক থাকে আৰু আপুনি মৰম কৰে নে নকৰে কৰোঁ এতিয়া আজি ভাত পানী কোনে বনাব বোৱাৰীয়ে বনাব পিছে আপোনাৰ ঘৰত মোৰ ঘৰত ল'ৰা ছোৱালী আৰু দেউতাক আছে ছোৱালী বিয়া দিলোঁ ক'ত বিয়া দিলে ওচৰতে লাইচেঙতে দিছোঁ ইমান সোনকালে কিয় দিয়ে আমি গুৱাহাটীৰ পৰা আহিছোঁহে ছোৱালী চাম বুলি দি দিলোঁ আকৌ নকলে কেলে আগতে পিছে আপুনি কওক মই কি ক'ম আৰু আমাৰ ডাঙৰ পৰিয়াল বুলিতো কালি ক'লোৱে আমাৰ এতিয়া মানুহজন মই ছোৱালী দুজনী জা এগৰাকী দেউৰা 4জন আৰু ভতিজা এতিয়া আজি মাষ্টৰ বাবে ভাত বনাব নে আপুনি বনাব লাগিব আজি এৰি থৈ আহিছোঁ যোনে বনাই বনাব আৰু নবনালে আমি বনামগৈ নমস্কাৰ ঋতুষা ফুকন মেখেলা চাদৰ পিন্ধি আহিছে যে কাহিনীটো কি আমি মানে নাচিম বুলি আহিছোঁ পিছে তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী ঝৰ্ণা শ্ৰীমতী হোৱা নাই এতিয়া মিছ হৈ আছা কোন ক্লাছত পঢ়ি আছা ক্লাছ 9ত বঢ়িয়া বঢ়িয়া তোমাৰ নাম নমস্কাৰ মোৰ নাম মনালিছা মোহন পিছে কি পঢ়ি আছা মই ক্লাছ 9তে একেখন স্কুলতে হয় একেখন আচ্ছা স্কুলত এই ছাৰে মৰম কৰে নে বাইদেউহঁতে মৰম কৰে চবেই কৰে আকৌ কিবা টিং টাং কৰি থাকে নাই কৰা নকৰিবা দেই এতিয়া শুই আছা পিছত কি খবৰ খবৰনো কি ক'ম খবৰটো কি ঠাণ্ডা লাগিছে ন ঠাণ্ডা পিছে তোমাৰ মোৰ ভালে বঢ়িয়া একদম তোমাৰ ট্ৰেকচুট পিন্ধি আছা তুমি কি বক্সিং টক্সিং খেলা নেকি নহয় মই ভলীবল খেলিছোঁ ভলীবল খেলা বঢ়িয়া বঢ়িয়া ক'ত ক'ত খেলিছা আমাৰ স্কুলতে খেলিছিলোঁ তোমাৰ ভালেই বঢ়িয়া পিছে জেকেটটো ক'ৰ পৰা ল'লা? ভাল লাগিছে মিছো তাৰমানে এই ইয়াতে সোণাৰী লাইচেং এইবিলাকতো মিছ জিন্দাবাদ আহে পিছে ক'ৰবাত কিবা কাহিনী চাহিনী আছে নেকি আছে আছে ক'ৰ হয় মহাপুৰুষজন আজি কৈ দিয়া সমূহীয়াকৈ একো নাই মাহঁতক মই মেনেজ কৰিম সিহঁতক পাৰ্মিশ্যন দিয়াই দিম আছে ওচৰতে পিছে কি খবৰ বৰ ধুনীয়া এই লিপষ্টিকটো কি ব্ৰেণ্ডৰ লগাইছে এই কাজল চাজল নাম নাজানো মই বৰ ষ্টাইলিছ মানুহজনী এই লাভ মেৰেজ কিমান বছৰ প্ৰেম 3 বছৰ 3 বছৰ প্ৰেম কৰা নাযায় কাৰো সৈতে প্ৰেম হৈ যায় হিয়াৰ অজানিতে প্ৰেমে নামানে চহকী দুখীয়া প্ৰেমে নামানে জাতি ধৰ্ম বৰ্ণ উচ্চ নিচ পিছে ঘৰ ক'ত কিমান দূৰত মোৰ ইয়াতে লাইচেঙতে হয় মই বিয়া ডিব্ৰুগড়ৰ পৰা হৈছোঁ বিহু চিহু মাৰে বিহু কৰিছিলোঁ আৰু ল'ৰাজনে নকৰে মই তাতে বিহু মুকলি বিহু কৰিছোঁ বিহু কৰোঁতে তাতে ঢুলীয়া চুলীয়া পেপুৱা টেপুৱা কাকো নাপালা তুমি ডাইৰেক্ট ইয়ালৈ মাৰিলা ভাল লাগিলে যে প্ৰথম ক'ত লগ পাইছিলা তাতে ওচৰ আমাৰ তাতে সেই বিয়া এখনত পাইছিলোঁ দাদা এজনে এইটো অকল চকুৱে চিনাকি নে কিবা প্ৰপ'জ দিয়া দি হৈছিল চকুৱে চিনাকি তাৰপিছত কথা পতা কথা পতা বঢ়িয়া বঢ়িয়া এতিয়া সংসাৰ কেনেকুৱা বহুত ভাল শাহুৱে মৰম কৰে নকৰে বহুত মৰম কৰে নাই হোৱা আজি নাই নাই হোৱা বঢ়িয়া শাহুক মা বুলি ভাবিবা আৰু নিজৰ ছোৱালী বুলি মৰম কৰে নে কৰে প্ৰিয় দৰ্শক আপোনালোকে চাই আছে ফ'কাছ ভিজন অসম নৰ্থ ইষ্টৰ এক বিনোদনধৰ্মী অনুষ্ঠান বিয়নী মেল এতিয়া যিহেতু আয়তীসকলে নাগাৰা চাগাৰা লৈ আহিছে আমি অকণমান দিহানাম শুনিম তাৰ পাছতেই যিহেতু চেমনীয়া ছোৱালীসকলে আহিছে সাজি কাচি নাচিম বুলি তাৰ কিছু অনুষ্ঠান দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই আছে ফ'কাছ ভিজন এছাম নৰ্থ ইষ্ট আহক আমি দিহানামলৈ আগবাঢ়ি যাওঁ কৃষ্ণ
শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ শংকৰদেৱ আহিছে নাম শুনিবলৈ কাণত গামোচালৈ দুফালে দুহাৰী ভকত বহিছে মুখেৰে হৰি নাম লৈ ৰাম ৰাম দেৱ আহিছে নাম শুনিবলৈ কাণত গামোচালৈ দুফালে দুহাৰী ভকত বহিছে মুখেৰে হৰি নাম লৈ ৰাম ৰাম শংকৰদেৱ আহিছে নাম শুনিবলৈ কাণত গামোচালৈ দুফালে দুহাৰী ভকত বহিছে মুখৰে হৰি নাম লৈ ৰাম ৰাম শংকৰদেৱ আহিছে হৰি নাম ল'বলৈ গংগা গামোচালৈ দুফালে দুহাৰী ভকত বহিছে মুখেৰে হৰি ৰাম নাম শ্ৰীমন্ত শংকৰে নামঘৰ সজালে সজালে বৰদোৱা থান দৈ জোৱা বাতৰুৱা প্ৰাঞ্জী ৰাজোৱা শুনি যোৱা হৰি গুণ নাম ৰাম ৰাম আহিছে নাম দুফালে দুহাৰী ভকত বহিছে মুখেৰে হৰি নাম লৈ ৰাম হৰি হৰি নাৰায়ণ ৰাম ৰাম শংকৰদেৱ আহিছে নাম শুনিবলৈ কাণত গামোচালৈ দুফালে দুহাৰী ভকত বহিছে মুখেৰে হৰি নাম লৈ ৰাম ৰাম শংকৰদেৱ আহিছে হৰি নাম ল'বলৈ দুহাৰী ভকত বহিছে মুখেৰে হৰি নাম লৈ ৰাম জয় হৰে কৃষ্ণ জয় হৰি গোপাল গোবিন্দ ৰাম প্ৰিয় দৰ্শক
ফোকাছ ভিজন নিউজৰ আজিৰ এই বিশেষ বিয়নিমেল অনুষ্ঠানৰ মাজত আমি এইবাৰ ৰিচা, মোনালিসা আৰু ঝৰ্ণাৰ এটি সুন্দৰ নৃত্য উপভোগ কৰিম। আহকচোন এইবাৰ আমি এই অনুষ্ঠানৰ মাজতে এগৰাকী কণমানিৰ এটি সুন্দৰ নৃত্য উপভোগ কৰোঁ। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী পংখুৰীৰাণী ফুকন। পংখুৰীৰাণী ফুকন, কোনে শিকাইছে? তুমি কোনটো গানত নাচিবা? চাংলাং। চাংলাং নাচটো কোনে শিকাইছে? নাচটো মোক ছাৰে শিকাইছে। ছাৰে শিকাইছে। ছাৰৰ নাম কি? দিলীপ বকলিয়াল। দিলীপ বকলিয়াল ছাৰ। চাংলাঙলে নেযাং মই একা বেকা বাটে, তোৰ বুকুলে যাবৰ মন জখলা পাৰি দে। চাংলাঙলে নেযাং মই একা বেকা বাটে, তোৰ বুকুলে যাবৰ মন জখলা পাৰি দে। হয়াঙে দয়াঙে নুঘূৰুম তোক পালে কাষত, সোমাবলে দে তোৰে মন অৰুণাচলত। কিবা মৰম লাগে তোক হেৰাই পেটৰ ভোক, চাই থাকিলে চাই থাকো যেন ঘূৰাই ঘূৰাই তোক, চাই থাকিলে চাই থাকো মই ঘূৰাই ঘূৰাই তোক। নিদুং নিদুং আনক নিদুং
মনৰ পাছি ঘাট তুলৈ ৰাখোঁ অনাই বনাই ফুৰিবিনে তাত ঘনাই শুনো লাগে তোৰে মিঠা মাত তোক ভাবি মই পাহৰো ঘৰলৈ যোৱা বাট কিবা মৰম লাগে তোক হেৰাই পেটৰ ভোক চাই থাকিলে চাই থাকো যেন নুৰাই ঘূৰাই তোক চাই থাকিলে চাই থাকো যেন নুৰাই ঘূৰাই তোক কিমান লবি সিমান পাবি বুকুৰে মৰম তই কবিনে দূৰ হবলে কিহতনো মই কম তোৰে লগত বগাবলে প্ৰেমৰে দলং পাগল মনে বাৰে বাৰে লগাই খদম দম কিবা মৰম লাগে তোক হেৰাই পেটৰ ভোক চাই থাকিলে চাই থাকো যে নুৰাই ঘূৰাই তোক চাই থাকিলে চাই থাকো যে নুৰাই ঘূৰাই তোক চাই থাকিলে চাই থাকো যে নুৰাই ঘূৰাই তোক চৰ্ধাৰ ফ'কাছ নিউজৰ সংবাদদাতালৈ আমি লাইচেংবাসী হৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ পিছপৰা অঞ্চল এই লাইচেং গাঁৱলৈ আহি তেখেতলোকে আমাৰ পৰা যি বিয়নী মেলৰ সংবাদ নিবলৈ আহিছে সেয়েহে আমি তেখেতলোকক বহুত ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে তেখেতলোকক আমি এখন ফুলাম গামোচাৰে আমাৰ গাঁওবাসী ৰাইজৰ হৈ আমাৰ ৰিচামণি ফুকনক এখন ফুলাম গামোচা সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ ফ'কাছ ভিজন নিউজ অসম উত্তৰ পূৰ্বাঞ্চলৰ এক নিউজ তথা বিনোদনধৰ্মী চেনেল অসমৰ ভিন্ন প্ৰান্তৰ ভিন্ন অনুষ্ঠান কৃষ্টি লোক সংস্কৃতিৰ মাজেৰে আমি এনেদৰে জীপাল কৰি ৰাখিব বিচাৰিছোঁ আমাৰ থলুৱা অসমৰ কৃষ্টি লোককৃষ্টি সংস্কৃতি আমাৰ এই ফ'কাছ নিউজৰ আৰু এজন আমাৰ সন্মানীয় অতিথি আছে তেখেতকো আমাৰ লাইচেংবাসী হৈ এই বিয়নী মেল অনুষ্ঠানত এখন ফুলাম গামোচাৰে শ্ৰদ্ধা জনাব বিচাৰিছোঁ নিকুমণি ফুকনক আমি শ্ৰদ্ধা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ দীপালী ফুকন বাইদেউ তথা এই আজিৰ অনুষ্ঠানত উপস্থিত সকলো ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আহক পুনৰ উভতি যাওঁ বিয়নী মেল অনুষ্ঠানৰ মাজলৈ এই অনুষ্ঠানৰ মাজতে এগৰাকী কণমানি আহিছে খুব উদ্যমেৰে এটি গীত গাবলৈ হেনো কি নাম তোমাৰ নমস্কাৰ মোৰ নাম জ্যোতিস্মিতা ফুকন জ্যোতিস্মিতা ফুকন আমি জ্যোতিস্মিতা ফুকনৰ মুখৰ পৰা এটি সুন্দৰ গীত শুনিম কি গীত গাবা গাই দিয়া জোন ধনে জোনালীতে তৰাৱতীক চাই হাতী পতি চিকি মিকি নাচি নাচি যায় জোনে কৈ তৰাৱতীক মোৰ ফালে চাই ৰূপোৱালীৰ হাতানি তৰাই থাকে গা চকুত লাগিল মোহনী তৰা চকুত লাগিল মোহনী টিপি টিপি চাওনি তৰা টিপি টিপি চাওনি জোন ধনৰ বুকুৰ ফাগত ললে আহি ঠাই হাতী পতি চিকি মিকি নাচি নাচি যায় জোন ধনে জোনালীতে তৰাৱতীক চাই হাতী পতি চিকি মিকি নাচি নাচি যায় ধন্যবাদ তোমালৈ আমাৰ ফ'কাছ ভিজন নিউজৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন মৰম আৰু প্ৰীতি ভৰা শুভেচ্ছা থাকিল আগলৈ আৰু সুন্দৰকৈ গীত গাই যোৱা দেই এই বিয়নী মেল অনুষ্ঠানৰ মাজতে আমি আন এগৰাকী বাইদেউৰ পৰিৱেশনত এটি বৰগীতৰ কিছু অংশ উপভোগ কৰা হওকচোন Hari hamu bi
চাওঁতে সময় হৈ আহিল সেয়েহে আমি বিদায় মাগিবৰ হ'ল সেয়েহে আমি এতিয়া সমূহীয়া এটি বিহুগীত আৰু নাচেৰে অনুষ্ঠান সামৰিম এতিয়া আমি আৰম্ভ কৰিছোঁ বিহুৰ অনুষ্ঠান ও মৰমৰ মনাৰিছা ও মৰমৰ মাতিলা ও মৰমৰ মাৰিলা বান ও লাইচেঙৰ ছোৱালী ও দেখিব ৰূপৱতী ও চকুতে চকু থৈ মাৰিলা বান আমাৰ এতিয়া মাজত মনালিসা আছে মনালিসাই সুন্দৰ গীত গাব আৰু তাৰ পিছত আমাৰ পকা কমলাই পকাই দিব এতিয়া আমি মনালিসাৰ পৰা এটি শুনিম আৰু লগে লগে আই মাতৃ জীয়ৰী বোৱাৰী সকলোৱে নাচিব আহক উপভোগ কৰোঁ মনালিসাৰ কণ্ঠৰ সুন্দৰ বিহুগীত বিহুৰে বিৰিণা পাতে সমনীয়া ঐ বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনা বা বিহু গলে বিনা বাকা পকা তুলতুল কমলা গুলপীয়া হৈ আহিলা ৰঙৰে ঐ ৰাঙলী জিলিকি ৰলা ঐ পকা তুলতুল কমলাই বিহুৱে ফাকি গাব লগৰ জীয়ৰী বোৱাৰীয়ে মৰমতে নাচিব পকা তুলতুল কমলা ও বুকুৰে অমলা মৰমৰে মাৰিলা বান এই আমাৰ মাজত কমলা এতিয়া কমলাই সুন্দৰকে এটি বিহুগীত গাব দিয়ক আৰম্ভ কৰক আগুনৰ পথাৰত ধান দাই আছিলো আৰু মাতে কাঁচিখন লয় ডাঙৰ মাই হাততে কাঁচিখন ঐ তোমাকে দেখিলো চেনেকে নেদেখো ডাঙৰ মাই নোৱাৰো থাকিব নোৱাৰো দেহিও উজনি নামনি লগাকনে পুঠি মাছৰ উঠিলে উজান চানি মাই পুঠি মাছৰ উঠিলে উজান গঙাটো পেটুৱা লালুৱা শিঙৰা কুচিয়া মুচিয়া উঠি খলিহনা মাছৰ ৰাণীৰ ৰূপহী বাই ঐ দেহিও আলিটি কাটি যা চেপাটি পাতি যা মাগু মাছৰ হালি পামে ঐ নাচানি মাগু মাছৰ হালি পাম নিজেও নাখাওঁ মই জোকক নিদিওঁ মই চেনাই লৈ সামৰি থম টিপ টপ দেখিলে বুলি নকবা টপ দেখিলে আহো বুলি নকবা জানি মোৰেনো পানী পৰা অৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী হ'বনো পানী লগা জ্বৰ বিয়া কেনেকে মৰি হিয়নি ডিঙৰা জানতে পাতোতে ডিঙৰা জানতে ডিঙৰা পাতোতে বিয়ছে পাত লাগি হেৰা বিয়নীয় কি কাই মৰিলে হেৰা কি খাই মৰিলে শিঙৰা জানতে ডিঙৰা পাতোতে চেপা লাগি মৰিলে বিয়নী কি খাই মৰিলে মোৰ সুকান বাকৰ মোৰ মৰিলে মোৰ সুকান বাকৰ
উজনি অসমৰ চৰাইদেউ জিলাৰ এই লাইচেং গাঁৱৰ এক সুমধুৰ প্ৰাকৃতিক পৰিৱেশৰ মাজৰ এই নিশাৰ আন্ধাৰৰ মাজৰে পোহৰৰ কিছু পৰিৱেশৰ মাজত মই উপস্থিত হৈছোঁ এখন ঘৰৰ চোতালত। ইয়াৰ লোকসকলৰ আন্তৰিক মৰম অভিনন্দন তথা স্নেহত আমি আপ্লুত হ'লোঁ আৰু এই চেগতে তেখেতসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰ তেখেতসকলক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। ধন্যবাদ। আমি ফোকাস ভিজন নিউজ অসম উত্তৰ পূৰ্বাঞ্চলৰ তৰফৰ পৰা চৰাইদেউ জিলাৰ এই লাইচেংবাসীলৈ আন্তৰিক অভিনন্দন তথা প্ৰীতিভৰা শুভেচ্ছা যাচিলোঁ। আপোনালোকে ইমান সময় ব্যস্ততাৰ মাজত পথাৰৰ ধান চপাই পেলাই ধান কাটি ইমান ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ বাবে আন্তৰিক ধন্যবাদ। লাভ ইউ লাইচেং সকলোলৈ। প্ৰিয় দৰ্শক, আপোনালোকে চাইছে ফোকাস ভিজন নিউজৰ বৰ্ণাঢ্য বিনোদনমূলক অনুষ্ঠান বিয়নিমেল। কিপ ৱাচিং ফোকাস ভিজন নিউজ আছাম নৰ্থ ইষ্ট।